নমস্কাৰ, মই মাজুলী পংকজ ইউটিউব চেনেলটোলৈ মই স্বাগতম জনাইছোঁ। মই আজি আহিলোঁ আপোনাৰ মানে যোৰহাটৰ পৰা আহিছোঁ। যোৰহাটৰ পৰা মানে আহিছোঁ মণিপুৰী থান, মানে ধেমাজি ঘিলামৰা মণিপুৰী থান আহিলোঁ। মানে মোৰ খুৰা এজনে মানে আপোনাৰ পাৰযোৰ আগবঢ়াইছিলে, বহুত দিনৰ পৰা দিম ভাবি আছিলে। তাকে আজি আহিলোঁ, তাকে আপোনালোকো মানে দেখাব বিচাৰিছোঁ। মানে আহোঁতে মানে যিটো ৰাস্তা আছিলে বহুত বেয়া, মানে আহিব পৰা নাছিলোঁ। তাকে আহিছোঁ ময়ো, চাওক দৃশ্যটো। হৈ পিনে বজাৰ কৰি আছে আৰু মানে চাকি তাকি লৈ আছোঁ। কিমান হ'ব? 20 টকা। 20 টকা মোক খুচুৰা আৰু মোক খুচুৰা লাগিবই তাত দিবলৈ। তেওঁলোকৰ তাত আগবঢ়াই দিব লাগিব। চাওকচোন এইটো খুচুৰা চাওকচোন। বাইদেউ এইখন জেগা কি বুলি কয়? হা? বৰম পুৰণি। অঁ, ইয়াত মানুহ ইমান নহয় ন? দুৰ্গা পূজাৰ সময়ত হয় ন? অঁ, এইটো ভাত যদি পাছ কৰিব, এইটো তাত দক্ষিণা দিব লাগিব। তাকে আপোনাক মানে জেগাটো মানে দেখাব বিচাৰিছোঁ। আই থান কি লিখা আছে ইয়াত চাওক, মানে শ্ৰী শ্ৰী মামণি পুৰি আই থান। আপোনাৰ পৰা আহি কেনেকুৱা লাগিছে জেগাটো? ভাল লাগিছে নে আহি আপোনাৰ? পুৰণা পাৱাৰটো লৈ লওক, পাৱাৰটো লওক। অঁ, এইবোৰ মোৰ এতিয়া জেগা নহয়, পুৰণা জেগা, সেইটো পুৰণা। অকণমান আগতে আছিলোঁ, বহুত দিন আছিলোঁ সেইটো। ইয়াত আছিলে মানে আগতে ন? মানে খুৰাৰ ঘৰ ধেমাজি জ্যোতিনগৰতে। মই খুলিছোঁ। প্ৰায় মানুহ ঘিলামৰ মানুহ চাওঁ মানে বস্তুটো মই দেখাব বিচাৰিছোঁ আপোনাৰ আগফালৰ পৰা মানে পজিশ্যন দেখা। কেতিয়াবা আহিলে মানে আপোনালোকে আহিব পাৰে, বহুত মানে মহিমা থান হয় মানে। অঁ, মানে বেল পাত নিব নাপায় নহয়, তাত লগাই থৈ। আপোনালোকৰ আগফালৰ পৰা মানে পজিশ্যনটো দেখাব বিচাৰিছোঁ যে কেনেকুৱা ধৰণৰ মানে আহিলেও মানে আহিব বহুত ভাল। খালি ৰাস্তাটো বনাই আছে, ইমান বাৰু হেৰি ৰাস্তা নহয়। তাকে চাওক, শ্ৰী শ্ৰী মামণি পুৰি আই থান ধেমাজি। চাই লওক, আপোনালোকে আহিছে যদি কোনোবাই কমেণ্ট কৰি জনাব যে আহিছে এইটো ৰাস্তা ভাল। দোকান চোকানবোৰ খোলা নাই। তাকে মই ভিতৰলৈ নাযাওঁ বুলি ভাবিছিলোঁ, কিন্তু ভিতৰলৈ গৈ পেলাই মই আপোনাক দেখাব বিচাৰিছোঁ মানে কেনেকুৱা ধৰণৰ কি কথা। বহুত ভাল। একচুৱেলি মই ইমান ইউটিউবৰ চেনেলৰ বিষয়ে ইমান পাকৈত নহয়, কিন্তু হ'লেও মানে মই দিবলৈ চেষ্টা কৰোঁ যাতে আপোনালোকৰ মৰম চেনেহৰ মাজত যাতে ময়ো আপোনালোকৰ মাজত থাকিব বিচাৰোঁ। আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব আৰু বেল আইকনটো দবাই দিব। চাওক, ইয়াত মানে গোটেই পাৰই পাৰ, গোটেই মানে ইয়াত পাৰ দক্ষিণা দিয়ে, হেৰি দিয়ে সকলো মানে বহুত মহিমা থকা থান হয়। কিন্তু মই আহিছিলোঁ, মই ইয়াত মানে আজি প্ৰথম আহিছোঁ। খুৰাও মানে মোক মাতিলে ভাল আৰু আহিও মনটো ভাল লাগিছে। আৰু আপোনালোকে যদি কোন কোন আহিছে ইয়াত আপোনালোকক জনাবচোন। বা ইয়াত মানে বহা আছে, ইয়াতে মানে আপোনালোকে খাওঁ বুলিলে কিবা খাব পাৰে, মানে আহোঁ বুলিলে জিৰণি চৰাই আছে, ইয়াতে জিৰণি মাৰি থাকিব পাৰে। চাফ চিকুণ বজাই ৰাখক আৰু সঁচা, আৰু নিজৰ জেগাটো নিজৰ মন্দিৰটো নিজৰ ওচৰত সেইটো সদায় চাফ চিকুণকৈ ৰখাটো সদায় দায়িত্বই মানুহৰ। কিন্তু মই ভিতৰলৈ সোমাবলৈ বেয়া পাইছোঁ। আৰু মানে আমাৰ পাৰচৰ দি এতিয়া হৈ গ'ল, আৰু দি মেলি এতিয়া আজৰি হ'ল। তাকে খুৰাই মানে সুধিব বিচাৰিছোঁ, আপোনাৰ ঘৰ ইয়াতে নি? হয়। এই ইয়াৰ মানে বৈশিষ্ট্যতা কি কয় অকণমান বুজাই কওকচোন, মানে ইয়াৰ মহিমাটো আৰু কেতিয়া ইমান মানুহ হয় মানে? দেওবাৰ দিনা হয়। দেওবাৰ হয়। আৰু এনেই ইয়াৰ মানুহখিনি মানে ইয়াৰ মহিমা আচলতে কি হয়? মহিমা মানে ধৰক ইয়াৰ ইতিবৃত্ত মানে ধৰক মেমৰি নাম বনোৱা আছে। এতিয়া অলপ দীঘলীয়া বহুত দিনৰ হয়। এতিয়াতো নহয়, মানে ধৰক বহুত দিনৰ আমাৰ
পিতৃপুৰুষসকল এযোগ এৰাই হৈ গৈছে। আমাৰ তেখেতসকলেই চলাইছিলে আগতে পূজাৰী অহাৰ আগত। তাৰপাছত মই চলালোঁ মানে ধৰক 20 বছৰ। আপুনি আছিলে নে ইয়াত? এই ছাইডত এতিয়া আমাৰ মাটি আছে, হয়। সেই তেতিয়াৰ পৰা পিতাহঁতৰ দিনৰ পৰা থকা ৰখা। কিমানমান মাটি আছে বাৰু ইয়াত বৰ্তমান 5 বিঘা নে অলপ বেছি, 5 বিঘা মানহে মানে ধৰক ম্যাদী হৈ আছে। হয়, তাৰ উপৰি এই ছাইডৰ মাটিটো ই মানে ঘিলামৰাই জগত গগৈ বুলি হাই ছেকেণ্ডেৰী মাষ্টৰ আছিলে। আৰু দুৰ্গা পূজাটো পুৰা মানুহ হয় বুলি কৈছে। প্ৰতি বছৰে পতা হয়। এতিয়া 27 বছৰমান হৈছে নেকি পূজা পতা। আগতে কিন্তু গৰখীয়া থানেহে নামেহে মানে পৰিচিত আছিলে, মণিপুৰী আই থান বুলি। এতিয়া সেয়েহে দীঘলীয়া হ'ব কিছু কথা। মানে ধৰক মূৰ্তি, পকা মূৰ্তি, স্থায়ী মূৰ্তি, মানে আগৰ কাঠৰ মূৰ্তি আছিলে, সেই মূৰ্তিৰ লগতে এটা মানে ধৰক খেলি মেলি হ'ল। এজনে সেই কাঠৰ মূৰ্তি ভংগ কৰি দিলে, মানে কাটি দিলে। কাটি পিনি পাছত তেখেতে আকৌ পুনৰ মানে ধৰক পকা মূৰ্তি দিবলগীয়া হ'ল। তেওঁৱে দিলে। হয়, তেওঁৱে দিলেহি। তেওঁ মানে আছে, যথেষ্ট মহিমা আছে। হয়। আপুনি বা কিমান দিনৰ পৰা আগবঢ়াই থৈছিলে, মানে সপোনে দেখিছিলে আপুনি? সপোনৰ পৰা মোৰ আজি 6 বছৰ 3 বছৰমান হ'ল। হ'লেও আজি চাগে আহি অকণমান মনটো ভাল লাগিছে। হয়, আগতকৈ বহুত উন্নতি হ'ল। মানে ধৰক কিন্তু চৰকাৰ যেতিয়াৰ পৰা গাৰ্লছ মানে সুধিলোঁ, মানে বহুত মহিমা আছে সেইটোত, আৰু বহুত ভাল। আৰু আপোনালোক আহিব, আহিলে আপোনালোকে কমেণ্ট কৰি জনাব কোন কোন আহিছিলে আৰু কোন কোন আহিব, সেইটো জনাব। মই আপোনাক লোকেশ্যনটো দি দিম, আপোনাৰ তলত মই লোকেশ্যনটো লিখি দিম, আৰু আপোনালোকে তাত চাব। আৰু আজিলৈ আমি যাবলৈ লৈছোঁ, আকৌ মই যোৰহাট যাব লাগিব। বাই।